নমস্কাৰ সকলোকে প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল, লগতে মোৰো ভাল। আজি আমি অসম চৰকাৰৰ আগন্তুক অতি গুৰুত্বপূৰ্ণ নিযুক্তি পৰীক্ষাৰ ADRE 3.0 নতুন আপডেট আৰু ঘোষণা সংক্ৰান্তত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। অসম চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত বৃহৎ সংখ্যক খালী পদ পূৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত মুখ্যতঃ স্বাস্থ্য বিভাগ আৰু গৃহ বিভাগ অন্তৰ্ভুক্ত হৈ আছে। এই বিভাগসমূহত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে খুব সোনকালে নতুন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যিসকল প্ৰাৰ্থীয়ে বিগত ADRE 1.0 আৰু ADRE 2.0 পৰীক্ষাত নাম সামান্য নম্বৰৰ বাবে ৰৈ গৈছিল, তেওঁলোকৰ বাবে ADRE 3.0 এটা ডাঙৰ সুযোগ। বহু হাজাৰ পদৰ বাবে অফিচিয়েল নটিফিকেশ্যন আগন্তুক সময়ত প্ৰকাশ পাব। যেনে গ্ৰেজুৱেট লেভেলৰ পদসমূহৰ বাবে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ'ব লাগিব। নিৰ্দিষ্ট কিছুমান পদৰ বাবে গ্ৰেজুৱেশ্যনৰ সৈতে কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থকাটো বাধ্যতামূলক হ'ব। হোম ডিপাৰ্টমেণ্ট আৰু অন্যান্য বিভাগীয় পৰীক্ষাবোৰৰ বাবে এতিয়াৰ পৰাই সঠিক পৰিকল্পনাৰে পঢ়া-শুনা আৰম্ভ কৰাটো প্ৰয়োজন। কাৰণ নটিফিকেশ্যন ওলোৱাৰ পাছত প্ৰস্তুতিৰ বাবে যথেষ্ট সময় পোৱা নাযায়। গতিকে কোনো কাৰণতে নিজৰ পঢ়া-শুনা বাদ নিদি আপোনালোকে এতিয়াৰ পৰা সঠিকভাৱে পৰিকল্পনাৰে পঢ়া-শুনা আৰম্ভ কৰক। আৰু আজি আপডেটটো ইমানেই আছিল। ধন্যবাদ সকলোকে। আপোনালোকে ভালদৰে প্ৰস্তুতি চলাওক। আজিলৈ আহিছোঁ। বাই বাই।